Hello friends, welcome to my new channel Yanur Islam. I hope you are all well. এতিয়া মই দেখুৱাই আছো ক্লাস 9 আৰু 10 ৰ যেটো পাঠ্যক্ৰম হ্ৰাস পাইছে হ্ৰাস কৰি দিয়া হৈছে 30%। হেতু কেনেকৈ আপুনি ডাউনলোড কৰি ল'ব বা দেখিব পাৰে। সো ফ্ৰেন্ড ইয়াৰ বাবে প্ৰথমতে যাব লাগিব গুগলত গৈ আপুনি ইয়াতে লিখিব how to check Seva new syllabus 2020 মই এটা লিখাই আছে জাস্ট ক্লিক কৰি দিছো তো অহাৰ পিছত ইয়াতে চাওক Seva SSLC syllabus 2021 syllabus redacted by 30 লিখিছে তো ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে সব লিখা আছে download offline notification click here download Seva syllabus 2021 click here visit official website click here মই download Seva syllabus 2021 এতে ক্লিক কৰিছো ক্লিক কৰাৰ পিছত চাওক এতে লিখা আছে do you want to download device redacted এটো লিখা আছে এতে ডাউনলোডৰ মাইলে ডাউনলোড হৈ যাব মোৰ ডাউনলোড কৰা আছে দেখুৱাই আছো জাস্ট code document yes of reserved redacted yes of বহুতে ভিডিও বনাইছে ভিডিওটো এনেকৈ দেখিবলৈ পাব জাস্ট ডাউনলোড কৰি ল'ব আৰু ভালকে দেখি ল'ব আৰু সেই মতে পঢ়িব फ्रेंड्स ভিডিওটো কেনে লাগিল ভাল লাগিলে এটা লাইক দিব কমেন্ট কৰি জনাব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ নতুন ভিডিও পাই থাকিব আৰু নটিফিকেশনটো অন কৰি ৰাখিব থ্যাঙ্কস ফৰ ওয়াচিং